নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছে এক বিশেষ বাতৰি। বিটিচিত এইবাৰ টিএমচিৰ চৰকাৰ। যিকোনো স্বাৰ্থৰ বিনিময়ত এইবেলি বিটিচি দখলৰ হুংকাৰ তৃণমূল কংগ্ৰেছৰ। 25ৰ পৰিষদীয় নিৰ্বাচনত কাৰো সৈতে মিত্ৰতা নকৰে দলটোৱে। 80টাকৈ সমষ্টি কাৰো লগত মিত্ৰতা নকৰি অকলে হেনো চৰকাৰ কৰিব তৃণমূল কংগ্ৰেছে। চাওঁ আহক মাজবাটৰ পৰা পংকজ কুমাৰ ৰিপৰ্ট, অৰুণোদয় অসম। সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ লক্ষ্য কৰি কঁকালত টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে। ৰৌতাৰ সিধাখোৱা ধনশ্ৰী পৰিষদীয় সমষ্টিৰ ব্লক সমিতি গঠন আৰু যোগদান কাৰ্যসূচী। জিলা সভাপতি ৰবাৰ্ট নাৰ্জাৰীৰ উপস্থিতিত গঠন কৰা হয় শক্তিশালী সমিতিখন। অহা পৰিষদীয় নিৰ্বাচনত কল্পনা নাৰ্জাৰী হ'ব ধনশ্ৰী পৰিষদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী, যাৰ বাবে ধনশ্ৰী পৰিষদীয় সমষ্টিত দলটোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। যিকোনো স্বাৰ্থৰ বিনিময়ত এইবাৰ বিটিচি দখলৰ হুংকাৰ তৃণমূল কংগ্ৰেছৰ। 25ৰ পৰিষদীয় নিৰ্বাচনত কাৰো সৈতে মিত্ৰতা নকৰে দলটোৱে। 40টা সমষ্টিত কাৰো লগত মিত্ৰতা নকৰি অকলে হেনো চৰকাৰ কৰিব তৃণমূল কংগ্ৰেছে। আনহাতে প্ৰাক্তন পাৰিষদ ৰবাৰ্ট নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীৰ ওপৰত আনিছে গুৰুতৰ অভিযোগ। ৰবাৰ্ট নাৰ্জাৰী পাৰিষদ হৈ থকা সময়ত হাগ্ৰামা মহিলাৰীয়ে নাৰ্জাৰীক উন্নয়নমূলক কাম কৰাত বাধা দিয়াৰ অভিযোগ। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় অসম। আমি ইয়াতে ব্লক কমিটি বনাইছোঁ, কাৰণ আমাৰ এতিয়া যিহেতু আমি ধনশ্ৰী সমষ্টিত ইলেকশ্যন খেলিম, বিটিচি ইলেকশ্যন, তাৰ কাৰণে মানে আমি ব্লক কমিটি এটা বনোৱা হৈছে। কাৰণ এই ব্লক কমিটিয়ে যেনিবা আমি ষ্ট্ৰং কৰিবৰ কাৰণে এখন গাঁৱৰ দুজন বা এজনকৈ আমি কমিটিত ভৰোৱা হৈছে। এইটোৱে আমাৰ উদ্দেশ্য। আজি 52জন কমিটি আছিলে। হয়, আমাৰ প্ৰস্তুতিটো ভালে, বহুত আগবাঢ়ি আছে আৰু গোটেই জাতি ভেদাভেদ নাই, চবেই মোক আঁকোৱালি লৈছে। আমি জিকিমেই, আমাৰ মানে আমি চব জাতিৰে মানে মোৰ শক্তি আছে, মোৰ চব জাতিয়ে আছে। কাৰণ মই কাৰো কাৰণে বেয়া কাম নকৰোঁ। মোক চবেই জানে, অল ধনশ্ৰী সমষ্টিত মোক চিনি পায়। কাৰণ মই আগতো আমি এই ধনশ্ৰী সমষ্টিত জিকা মানুহ, তাৰ কাৰণে কোনে ভাল কোনে বেয়া সেইটো মোক গোটেইবিলাকে জানে। মানে সেইকাৰণে বাইদেউ বুলি চবেই আঁকোৱালি লৈ আহিছে। আৰু শক্তিশালী মানে আমি শক্তিশালী হ'ব লাগিব, উপায়টোতো নাই। আমি তেখেতৰ লোকতকৈ আৰু বেছিকৈ শক্তি কৰিম আমি। এতিয়াতো আমি 40টাৰ ভিতৰত 40টা খেলিম বুলি কৈ আছে, কিন্তু 40টাৰ ভিতৰত আমি এটলিষ্ট নহ'লেও 20টাৰ ওপৰত আমি জিকিবৰ কাৰণে সক্ষম হ'ম নিচিনা লাগিছে। আমাৰ বিটিআৰৰ এইবাৰ চৰকাৰ কৰিব, এইবাৰ বিটিআৰৰ চৰকাৰ কৰিব। আমাক নহ'লে যদি কোনোবা যদি দলো আহে, আমাক নহ'লে চৰকাৰ গঠন কোনেও কৰিব নোৱাৰে। আমাৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ আহিলে, বেংগলৰ পৰা আমাৰ সুস্মিতা দেৱ বাইদেউ আহিলে, MP ৰাজ্যসভা আহি ইয়াতে আমাৰ কেণ্ডিডেট কল্পনা নাৰ্জাৰীক ডিক্লেয়াৰ দি গ'ল। আজি আমি ডিক্লেয়াৰ দি যোৱাৰ কাৰণে ধনশ্ৰী সমষ্টিৰ পৰা আমি আজি ধনশ্ৰী সমষ্টিটো আমি আজি কিবা বনাইছোঁ, ব্লক কমিটি বনাই আছোঁ। আৰু খুব শক্তিশালী হ'ব এইবাৰ। BPF আৰু UPPLৰ লগত যুঁজ দিয়াটো সহজ নহয়। তাৰ কাৰণে আমি শক্তিশালীকৈ এতিয়া কমিটিবিলাক বনাই আছোঁ। এইটো আছে, এইটো আমাৰ কিবা মোবাইলে এইটো চবৰ হাতত আছে। ইয়াতে যে হাগ্ৰামা ৰবাৰ্ট নাৰ্জাৰী MCLA কোনো এটা গাঁৱত যাই পিনি, বিটিআৰ এৰিয়াত যাই পিনি সি যিকোনো বিটিআৰৰ কিবাটো উন্নয়নমূলক কামবিলাক কৰিব নোৱাৰি বুলি মই মুছলিম ধনশ্ৰী সমষ্টি মাত্ৰ নহয়, হ'ল বিটিআৰৰ ব্লকবিলাকৰ নামটো লিখিছে, নাম লিখি পিনি সিহঁতে এনেকুৱা কৰি দিছে। প্ৰত্যেক বছৰৰ দৰে এইবছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গীত ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ।
কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম